বেংগলোৰত আমাৰ মানে বেংগলোৰ এখন মই নাৰ্চাৰী ধুনীয়া নাৰ্চাৰী এখন পাইছোঁ আপোনালোকক মই কি আমাৰ অসমৰ থলুৱা বস্তুবিলাক থলুৱা নেকি থলুৱা বস্তুবিলাক মই দেখুৱাই আছোঁ আপোনালোকক যদি ঠিক আছে প্ৰথমে এটা মেটকা দেখা মেটকাটোৰ নাম নাজানো কিন্তু আমাৰ পুখুৰীবিলাকত বহুত পোৱা যায় এইবিলাক এইটো মেটকা ইয়াতে পানী দি কিনে বিক্ৰী কৰা হৈছে ডিজাইনো আমি কৰিছে এইটো বঢ়িয়া পাত্ৰ এটা প্লাষ্টিকৰ পাত্ৰ এইটো মাটিৰ নহয় আৰু এইবিলাক বহুত ধৰণৰ ফুল কি নাজানো এইফালে এইটো পুৰা জিম টিম কৰা গাছ লাগছে জিম কৰা গছ তাৰপিছত আৰু আছে আমাৰ আশে পাশে থকা ফুলবিলাক আছে আশে পাশে যিবিলাক ফুলবিলাক আছে মানে মই দেখুৱাই দিম এইবিলাক ফুল আমাৰ অসমত পুৰা এভেইলেবল আমাৰ ঘৰতো আছে এইটো ফুল আছে এইটো হেৰিবিলাকত হয়েই এইটো আমাৰ ঘৰতো আছে এইটো আৰু এইবিলাক নামটো নাজানো কিন্তু আমাৰ ঘৰত বহুত আছে আৰু এইবিলাক আৰু এটা মেইন কথা আছে এটা তুলসী আছে তুলসী একদম আমাৰ পিয়ৰ লোকেল তুলসী বিক্ৰী কৰা হয় এইটো তুলসী খুব ধুনীয়া আৰু এইটো বৰমানমণি চাগে এইটো বৰমানমণি আনিছো এইটো বৰমানমণি নহয় মানমণিৰ দৰে ফুল এইটো কেন্দে ফুল নে কেন্দে ফুল তাৰপিছত এইটো আমাৰ তাতে এভেইলেবল বস্তু এইটো নামটো নাজানো কিন্তু চিনি পাওঁ এইটো পদুম ন গোলাপ ফুল এইটো গোলাপ ফুল আৰু এইবিলাক ধুনীয়া ধুনীয়া ফুল চাপ মানে এনেকে আলাই থব পাৰি আৰু একদম পাকা ঘৰ গৈ ৰং চং মাৰা একদম খুব ধুনীয়া লাগিব ইয়াতে বহুত ফুল আছে মইতো মাতিছো খুব ধুনীয়া এইটো ফুলচি এইটো কলি দিছে এইটো কিবা নাম নাজানো এইটো থাকি ভাল লাগছে তাৰপিছত আৰু টাববিলাক দেখিছো এইবিলাক টাব তাত যেনেকুৱা ইচ্ছা সেনেকুৱা নিব পাৰো আৰু এইবিলাক হলো ফুলত পানী দিয়া এইটো হেৰি কেকটাছ নেকি এইটো কেকটাছ এইটো হেৰি আপোনাৰ এল'ভেৰা এইটো কি প্ৰজাতি নাজানো নামটো কি এল'ভেৰা এইটো কিন্তু মই দেখা পাইছো কিন্তু নামটোহে নাজানো খুব ধুনীয়া পৰিৱেশ আৰু ভিতৰৰ ফালে বহুত কিবা কিবি আছে। এইবিলাক টাব দিয়েতো মানে ডাঙৰ ডাঙৰ ফুলবিলাক থৈ দিছে আপুনি ডিজাইন দিব দেখে এফালৰ পৰা বহুত ফুল আছে কাপত পাই ডিজাইন বিলাক কাপ প্লেট আৰু কাপত ডিজাইনটো আছে এইটো কাপত একাপ চাহ খাব পাৰিনে তোমাৰ একাপ চাহ খালি আৰু দিনটো খাব নালাগে আৰু যিটো ফুটবলৰ নিচিনা এইটো এতিয়া বহুত ভেৰাইটাইজ নেকি ভেৰাইটাইজ হেৰিবিলাক আছে কাপবিলাক আছে মানে আৰু প্লাষ্টিকো আছে এইবিলাক মাটি হয় এইবিলাক মাটিৰ খুব ধুনীয়া আৰু ষ্টিলৰ আছে এইটো হেৰি পিতলৰ এইটো ভাল আছে মাটি এইটো ডিজাইনটো ভাল আছে এইটো ঘৰৰ ভিতৰত যদি ফুল তাপেদি ধুনীয়া সজাই থোৱা যায় একদম খুব ধুনীয়া আৰু বহুত ডিজাইনৰ মানে প্লেটবিলাক আছে প্লেট মানে আৰু এয়া ফুলটো ধুনীয়া ধুনীয়া কাপ মানে যেতিয়া আপুনি পচন্দ কৰি লৈ যাব পাৰিব বেংগলোৰ যেতিয়া বা আমাৰ অসমীয়া মানুহ প্ৰাইচটো মই নাজানো মালিক নাই মইটো দেখাই দিওঁ এইটো ময়ূৰ ইয়াৰে ভিতৰতো মাটি সোমাই কিনে এটা পুলি কেইটা মানে পুলিকেইটাৰ ভিতৰত পৰা এইটো ফেঁচা টাব এইটো কিন্তু ইয়াৰ ভিতৰত ফুল থব পৰা যাব খুব ধুনীয়া হৈছে এইটো আৰু এটা আছে হা ৰাজা এক্সিডেণ্ট হৈ আছে এইটো এইটো ভাল লাগছে কিন্তু ডিজাইনটো ভাল লাগছে কিন্তু ফুলৰ ডিজাইনটো পাতৰ ডিজাইনটো দেখিছে জানা কম্পিউটাৰৰ টাইপ বনাইছে মানে ডিজাইনৰ টাইপ বনাইছে তাৰপিছত এইটোৱে আমাৰ তাতে এভেইলেবল বহুত এভেইলেবল নামটো নাজানো এইবিলাক দেখিয়ে থাকো আমি এইটো কচুপাত এইটো বেলেগ কচুপাত এইটো কিন্তু কবা এইটো বেলেগ কচুপাত টাইপ একবার ফুল দেখে